বন্ধুসকল আপোনালোকে দেখিলে কিদৰে আপোনালোকৰ বয়া এমন মাইকটো যদি কাম নকৰে মেনুৱেল কেমেৰা এপটো ডাউনলোড কৰিলে আপুনি নিজৰ কামখিনি কৰিলে একো অসুবিধা নাপায়। নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰকাশ দাস। ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টোত আপোনালোকক বয়া M1 মাইকৰ ৰিভিউ আগবঢ়াইছিলোঁ আৰু এইটোৱে তাৰ ছেকেণ্ড পাৰ্ট। বয়া M1 মাইকটো আপুনি যদি ব্যৱহাৰ নতুনকৈ কিনিছে তেতিয়াহ'লে কিছুমান প্ৰব্লেম পাব পাৰে। যেনেকুৱা আপুনি যদি নিজৰ মোবাইলটোত প্লাগ ইন কৰে তেতিয়াহ'লে এই পটককৈ কেমেৰা অডিঅ' কেপচাৰ নকৰে, মানে কম্পেটেবল নহয় চব কেমেৰাত নহয়, মানে চব স্মাৰ্টফোনত। গতিকে যদি তেনেকুৱা নহয় তেনেহ'লে মাইকটো কিনাৰ কি ফাইদা। কিন্তু গতিকে ধৈৰ্য ধৰক, আপোনালোকক এই প্ৰব্লেমটোৰ চলিউশ্যন আমি আগবঢ়াইছোঁ। আপুনি এই মাইকটো যদি কাম নকৰে তেতিয়াহ'লে বয়া M1 মাইক ব্যৱহাৰ কৰিব পাৰে। যদি বয়া M1 মাইকটো কাম নিদিয়ে তেতিয়াহ'লে একচুৱেলি এইটো বয়া M1 মাইকটো যিটো আপোনালোকৰ এক্সিষ্টিং কেমেৰা এপ আছে সেইটোত কাম নিদিয়ে। চ' আপোনালোকক যদি বয়া M1 মাইকটোৰ প্ৰব্লেম দিয়ে তেতিয়াহ'লে এটা কাম কৰিব, প্লে ষ্ট'ৰত যাব, অ'পেন কেমেৰা বুলি এটা এপ আছে, প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি দিব, নহ'লে মই তলত লিংক দি দিম, সেইটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। অ'পেন কেমেৰা মোডত আপুনি যিটো অডিঅ' ছেটিং থাকে, অডিঅ' ছেটিংটোত এক্সটাৰ্নেল মাইক এই ছেটিংটো কৰি ল'ব লাগিব। এই ছেটিংটো কৰি ল'লেহে আপোনালোকক অ'পেন কেমেৰা মাইকত কাম কৰিব। কিন্তু তাতো এটা প্ৰব্লেম আছে, বহুত ইউটিউবাৰবোৰে আপোনালোকক বয়া মাইকটো কাম নকৰে, সেইটোৰ কাৰণে তাৰ প্ৰব্লেমৰ চলিউশ্যন হিচাপে আপোনালোকক কয় যে অ'পেন কেমেৰা ব্যৱহাৰ কৰক, আপোনালোকৰ প্ৰব্লেমটো চলিউশ্যন ছল্ভ হৈ যাব। কিন্তু দেখা যায় যে তাকো কৰিলে প্ৰব্লেমটো ছল্ভ নহয়, বয়া M1 মাইকটো কাম নকৰে। চ' আপোনাক জেনুইন এটা চলিউশ্যন আগবঢ়াইছোঁ। আপুনি এটা কাম কৰিব, মই যিটো ব্যৱহাৰ কৰি আছোঁ, এতিয়া ৰেকৰ্ড কৰি আছোঁ, মেনুৱেল কেমেৰা বুলি এটা এপ আছে, সেইটো ৰেটিং চাবে অলপ কম অ'পেন কেমেৰাতকৈ, কিন্তু কাম অ'পেন কেমেৰাৰ বাপ কৈছোঁ ন। গতিকে যদি আপোনালোকে মেনুৱেল কেমেৰা এপটো যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ যিবোৰ প্ৰব্লেম হৈছে সেইবোৰ ছল্ভ হৈ যাব। আৰু মই এইটো চলি থাকোঁতে মই স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক দেখাইছোঁ। বন্ধুসকল, আপোনালোকে যিটো এইটো ইণ্টাৰফেচ চাই আছে, এই ইণ্টাৰফেচটো মেনুৱেল কেমেৰা এপটোৰ ইণ্টাৰফেচ হয়। আপোনালোকে ইয়াত আপুনি এইটোৰ পৰা এক্সপ'জাৰটো কণ্ট্ৰল কৰিব পাৰে। এইটো যেনেকুৱা বৰুৱা কেমক এক্সপ'জাৰ কণ্ট্ৰল কৰি ল'ব পাৰে। তাৰপিছত ৰঙা বটনটো ৰেকৰ্ডৰ হয়, সেইটো গম পায়। আৰু মেইন ছেটিংটো এইটো ইয়াত
ছেটিঙত গৈ মই আপোনালোকক দেখাই আছোঁ ইয়াত ৰেকৰ্ড অডিঅ' এইটো তাৰ তলতে দেখি পাইছে এইটো অডিঅ' চ'ৰ্চত মই এক্সটাৰ্নেল মাইক কৰি থৈছোঁ আৰু তাৰ পৰাই এইটো ৰেকৰ্ড হয় বন্ধুসকল আপোনালোকে দেখিলে কিদৰে আপোনালোকৰ বয়া M1 মাইকটো যদি কাম নকৰে মেনুৱেল কেমেৰা এপটো ডাউনলোড কৰি লৈ আপুনি নিজৰ কামখিনি কৰি একো অসুবিধা নাপায় গতিকে কিবা যদি জানিবলগীয়া থাকে কিবা যদি থাকি গ'ল তেতিয়াহ'লে কমেণ্টত জনাব আৰু এই দুইটা এপৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে লিংকৰ পৰা মই আপোনালোকক যদি আপোনালোকে মোৰ পৰা যদি সোধে তেতিয়াহ'লে মই ক'ম অ'পেন কেমেৰা নহয় আপুনি মেনুৱেল কেমেৰা এপটো ব্যৱহাৰ কৰক আৰু যথেষ্ট ভাল অ'পেন কেমেৰা এপতকৈ আৰু যিহেতু মোৰতো এইটো এটা নতুন চেনেল হয় গতিকে আপোনালোকৰ লগত একেলগত আগবাঢ়ি যাওঁ গতিকে যদি ভিডিঅ'টো ইমানখিনিলৈকে চালে তেতিয়াহ'লে অলপ মটিভেট কৰিবলৈ ছাবস্ক্ৰাইব কৰি যাব পাৰে ধন্যবাদ